অভিজ্ঞতা মানে থিয়েটাৰ প্ৰথম মই যেতিয়া গৈছিলোঁ তেতিয়া হেঙুল গৈছিলে নেকি হেঙুল গৈছিলোঁ ফাৰ্ষ্ট তেতিয়া থিয়েটাৰ মোৰ অভিজ্ঞতা একেবাৰে নাছিলে আৰু মই চোৱাও খুব কমকৈ চাওঁ বহুত আগতে চাইছিলোঁ দেউতাহঁতৰ লগত সৰু থাকোঁতে গতিকে মডাৰ্ণ ডে থিয়েটাৰটোৰ কেনেকুৱা এটা কণ্ডিশ্যনত আছে মোৰ কোনো আইডিয়া নাছিলে গতিকে তাত প্ৰথম যেতিয়া গৈছিলোঁ তেতিয়া মই টকাৰ কাৰণেই গৈছিলোঁ যে টকা লাগে এবছলুটলি টকাৰ কাৰণেই গৈছিলোঁ ভ্ৰমণ কিন্তু গৈ প্ৰথম বছৰেই যিটো এফৰ্ট মই দিবলগীয়া হ'ল থিয়েটাৰখনত গৈ দেখিছোঁ এইটো এটা বেলেগ ধৰণৰ চেলেঞ্জ এটা ইয়াত কমাণ্ডো লেভেলৰ ট্ৰেইনিং হ'ব কাৰণ আমি বেমাৰ হ'ব নোৱাৰোঁ আমি দিনটো গোটেই বছৰটো নাটক কৰিব লাগিব একেখন নাটকে বিভিন্ন কণ্ডিশ্যনত ঠাণ্ডা গৰম সকলো মিলাই গতিকে তাত গৈ সেইটো এটা প্ৰথম চেলেঞ্জ পালোঁ ৰিহাৰ্চেলৰ কেইদিন ইমান সময় প্ৰায় 16 ঘণ্টাকৈ ৰিহাৰ্চেল হয় তাৰপিছত যেতিয়া মই মঞ্চত অভিনয় আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা মই লাইভ যিটো বেকগ্ৰাউণ্ড মিউজিক সেইটোৰ লগত কাম কৰাৰ যিটো মজা সেই মজাটো পাইহে মই ভ্ৰাম্যমানৰ লগত প্ৰেমত পৰিলোঁ সেইটো হয় কিন্তু আৰু তাৰপাছত মই ছবিত অভিনয় কৰাতকৈ ভ্ৰাম্যমানত অভিনয় কৰি বেছি ভাল লগা হ'ল কাৰণ ছবিত আমি সদায় ড্ৰাইকৈ শ্বুটিং কৰোঁ সেইবিলাক পিছত পষ্ট প্ৰডাকশ্যনত তাত মিউজিক এড কৰা হয় বেকগ্ৰাউণ্ড স্ক'ৰো দিয়া হয় কিন্তু লাইভ মিউজিকৰ লগত কাম কৰাৰ সময়ত এজন অভিনেতা আচলতে খুব এনজয় কৰে